নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই গাহৰি ফাৰ্মখনৰ আপোনালোকক খাচী গাহৰিখিনি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। চাওক, আৰু খাচী গাহৰি মাটি বাৰী দুইবিধ মিক্স আছে। এতিয়া দানা দিয়া আছিল, এতিয়া খাই শেষ হৈছে। সেইকাৰণে ভাবিছোঁ আপোনালোকৰ ভিডিঅ'ত আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। চাওক, আৰু গাহৰিকেইটা গড়টো কি ধুনীয়া আছে চাওক আপোনালোকে। আৰু কমেণ্টত যাবলৈ নাপাহৰিব আপোনালোকে গড়টো কেনেকুৱা আছে আপোনালোকে। এতিয়া এই চাফাচোন কৰা নাই বাৰু, এটা পানীৰ কাৰণে অলপ অসুবিধা হোৱাৰ কাৰণে দিনটোত এবাৰ চাফাচোন কৰোঁ পিছ টাইমত। চাওক কি ধুনীয়া গোট আছে। এইকেইটা গাহৰিকেইটা প্ৰায় 3 মাহ হৈছে, আৰু 3 মাহ কি ধুনীয়া গোট আছে চাওক আপোনালোকে। চাওক কি ধুনীয়া, একদম ভিডিঅ'টো প্ৰথম পাই গ'লে আপোনালোকে চাই থাকিব আপোনালোকে, স্কিপ নকৰাকৈ আপোনালোকে। এদিন আপোনালোকে ভাল চাই আপোনাৰ ফাৰ্মখন দেখুৱাম আপোনালোকক, ধুনীয়া আছে। এদিন ভিডিঅ' এটা বনাই আপোনালোকক। এতিয়া প্ৰায় মোৰ 2জনীয়া পোৱালি আছে। যদি পোৱালি লাগে মোৰ লগত যোগাযোগ কৰিব পাৰিব আপোনালোকে। যদি আপোনালোকক লাগে। আপুনি ভিডিঅ'টো এটা লাইক কৰিব আপোনালোকে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।